নাস্তিক হোৱাৰ আগতে কোন ছোৱালীক ভাল পাইছিল আয়ুব আলী শৰ্মাই? যাক ভাল পালে পিছত তেখেতে আপোনাৰ লগত বিয়া হোৱা নাই, আপোনাক ধোকা দিলে ন? কিয় বিয়া পাতিব নোৱাৰিলে ভাল পোৱা ছোৱালীজনীক? আমাৰ কেতিয়াবা কাৰোবাৰ লগত মন নিমিলে, আদৰ্শ নিমিলে, তেতিয়া এৰা-এৰি হয়। কোনখন কোৰাণ পঢ়ি নাস্তিক হ'ল আয়ুব আলী? নাস্তিক হোৱা কোৰাণ শ্বৰীফ বিচাৰি আয়ুব আলী শৰ্মালৈ ফোন। হেল্ল', গুড মৰ্ণিং। গুড মৰ্ণিং। আয়ুব আলী শৰ্মাই কৈ আছে? হয় হয় হয়। আপোনাৰ ঘৰটো ক'ত বাৰু? মোৰ বঙাইগাঁও জিলাৰ নাম্বাৰপাৰা গাঁৱত। আপোনাৰ কিবা এটা নিউজ চালো। হয়, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? শোণিতপুৰৰ পৰা কৈছে। আচ্ছা আচ্ছা। ভালে আছে? আছো আছো। পিছে হুম হুম। আপোনাৰ লগত কেইটামান কথা পাতিম। হয় হয়, কওকচোন। আপোনাৰ ঘৰত কোন কোন আছে? মা, দেউতা। হেল্ল', হয়, শুনি আছে? কওক, শুনি আছো। মা, দেউতা আছে। আৰু বাইদেউ আছিলে, 4জনী বিয়া হৈছে। দাদা চাকৰি সূত্ৰে বেলেগ জেগাত থাকে। ভতিজা আছে, বৌ আছে। এতিয়া আপোনাৰ এতিয়া মানে মা, দেউতা আৰু ময়ে ঘৰত ক'বলৈ গ'লে। আপোনাক বেলেগ মানে নাস্তিক বুলি কয়, কিয় বা কয়? মই এইটো ভালকৈ বুজিও নাপালো। হয় অলপ। কিছুমান ডিবেট চালো, আপুনি কিছুমান আপোনাৰ কলটো ৰেকৰ্ড কৰিব পাৰো জানো? হয়, পাৰে। কোনো কথা নাই। পাৰো ন? মই এইটো অনুমতি দিলো যে আপুনি ৰাজহুৱাও কৰিব পাৰে, কোনো ডাঙৰ কথা নহয়। ঠিক আছে বাৰু। আপুনি বিয়া পাতিছিলে? মই বিয়া পতা নাই। কিবা ভাল চাল পাইছিলে? ভাল পাইছিলো। পিছত আপুনি যাক ভাল পালে পিছত তেখেতে আপোনাৰ লগত বিয়া হোৱা নাই? নাই, বিয়া নহল। আপোনাক ধোকা দিলে ন? ধোকা দিয়া বুলি আমি নকওঁ, কাৰণ আমাৰ কেতিয়াবা কাৰোবাৰ লগত মন নিমিলে, আদৰ্শ নিমিলে, তেতিয়া এৰা-এৰি হয়। হয়। আৰু এটা কিবা কিবি থাকেও, আবেগো থাকে কেতিয়াবা, যে মোক এৰি থৈ গুচি গ'ল, গতিকে মই কান্দো, কষ্ট কৰো। তেনেকে এটা সৰু কালত সকলোৰে তেনেকুৱা আবেগ থাকে। হয়তো কাৰোবাৰ থাকিব পাৰে। আপোনাৰ ইছলামৰ প্ৰতি ইমান ঘিণ ভাৱটো কেতিয়াৰ পৰা আহিলে? এইটো 2012 চন মানত আৰম্ভ হৈছিল। 2011 চনত মই কোৰাণখন অসমীয়া ভাষাত কিনিছিলো। অসমীয়া ভাষাত? অসমীয়া মানে কি, আল কোৰাণ অসমীয়া অনুবাদ ডক্টৰ জহুৰুল হকৰ আছিলে সেইখন। যেতিয়া মই গোটেইখিনি সম্পূৰ্ণ কৰিলো, তাৰ পিছৰ পৰা মই কিছুমান মানে আয়াত বাক্যই মোৰ মগজুত খুন্দা মাৰিব ধৰিলে, যে এইবোৰ দেখোন মানৱতা বিৰোধী। হয়। নাই, মই সুধি আছো, ডক্টৰ জাকিৰ নায়ক আছে, ডক্টৰ মিজানুৰ ৰহমান আছে, আৰু ডাঙৰ ডাঙৰ আলিম আছে। আপুনি আছাদুদ্দিন ওৱেইছিক চিনি পায়? তেখেত ক'ৰ বাৰু জানে? নহয়, তেওঁলোক জাকিৰ নায়ক ইছলাম নে হাদিছ কোৰাণ ইছলাম? আপুনি সেইটো কওকচোন মোক। জাকিৰ নায়ক বুলি যে কৈছো মই, এখেতক অল অভাৰে চিনি পায়। নাই, গোটেই মই কৈছো, মই মহম্মদক মানে চিনি পাওঁ, মোক মানি ললো, হয়। কিন্তু আপুনি নবীক মানে? মহম্মদ ইছলাম নে কোৰাণ হাদিছ ইছলাম? নাই, ইছলাম কোনটো সেইটো কওক। ইছলাম হ'ল শান্তি। নহয়, কোৰাণ হাদিছ ইছলাম ধৰ্ম নে জাকিৰ নায়ক ইছলাম ধৰ্ম? তেখেত এজন মৌলানা হয়। হয়, মৌলানা মানেতো ইছলাম ধৰ্ম নহয়? হয়। তো তেতিয়াহ'লে জাকিৰ নায়ক, মিজানুৰ ৰহমান আজহাৰী, আছাদুদ্দিন ওৱেইচি, এইবিলাক আলোচনা ইছলামৰ তেওঁলোকে ব্যাখ্যা তেওঁলোকৰ মতে দিছে।
আপুনি মোস্তফা কামাল আজহাৰী চিনি পায়? কথাও হ'ল মোৰ লগত। মকিবুৰ ৰহমান চিনি পাওঁ, অভদ্ৰ যে ভাষা ভালকে ক'ব নাজানে, চিনি পাওঁ। মকিবুৰ ৰহমানে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে নেকি? ফেচবুকত ডাইৰেক্ট ভাবি দিছে, তোক চাই ল'ম। আৰু 2-3 বছৰ আগত আজহাৰী কথা কোৱাত ভদ্ৰ, অস্বীকাৰ নকৰো। ভদ্ৰ ন? ভদ্ৰ, তো মানুহ হিচাপে মানে কথা পাতিব পাৰে মানুহৰ লগত। মোৰ মানে কি ধৰক, মই এৰবিকত আপোনাক কিছুমান প্ৰশ্ন নকৰো, মোৰ মানে কেইটামান জেনেৰেল হিচাপত আপুনি মোক অসমত থাকি আৰবিকত প্ৰশ্ন কৰিলে মই আপুনি উত্তৰ নাপায়। আৰবত গৈ আৰবিকত প্ৰশ্ন সুধিব, অসমত অসমীয়া ভাষাতেই সোধক, বা বাংলা ভাষা মই জানো বা মই বুজি পোৱা ভাষাত সোধক। আপুনি বেংগলী ভাষা জানে? জানো। আপোনাৰ দেউতাই কি বেংগলী আছিল? আছিল মানে হয়ে। কি আপোনাৰ কি আপোনাৰ ঘৰটো এই বঙাইগাঁও ন? তাৰ মানুহকেইটাতো বাংলা ভাষাই কয়। হয়, তেওঁলোকৰ কাৰোবাৰ মাতৃভাষা মানে বাংলা ভাষাৰ আঞ্চলিক ভাষা, কাৰোবাৰ মাতৃভাষা অসমীয়া ভাষাৰ আঞ্চলিক ভাষা। এতিয়া আপোনাৰ বৰ্তমান বয়সটো কিমান হৈছে? 31ত ভৰি দিলো। বৰ্তমান কি কাম কৰে দাদা? নাটক, চিনেমা, ডিটিপি। আপোনাক দাদা বুলিয়ে ক'লো। আপুনি নাটক চিনেমা কৰে ন? আপুনি বৰ্তমান নাটকৰ নিচিনা বৰ্তমান এটা জাতি এটা ধৰ্মক লৈ কথা কয়, আকৌ নামত শৰ্মা লগায়, আপুনি শৰ্মা লগাক, নাথ লগাক, আলি লগাক, তাত মোৰ ক'বলগীয়া একো নাই। মই মানে এটা কথাই কওঁ। আচ্ছা, আপোনাৰ মোৰ নামটো জানিব পৰা নাই, সেইটোৱে মোৰ এতিয়াও মানে এটা প্ৰশ্ন থাকি গৈছে। নামটো কথা পাতি আছো। মোৰ নাম মহম্মদ কুব্বাছ আলী। মই শোণিতপুৰ মহম্মদ জিলাৰ কুব্বাছ আলী। মই শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত থাকো। মানে কালি মই আজহাৰীৰ পৰা নাম্বাৰটো আপোনাৰ ললো, যিহেতু আপোনাৰ নাম্বাৰটো মোৰ তাত নাছিল, আৰু আপোনাক ভাবিছিলো আপোনাক মই কল কৰিম, কিন্তু আপোনাৰ এটা ভিডিঅ' মই শ্বেয়াৰ কৰিলো। শ্বেয়াৰ এইটোৰ কাৰণে কৰিলো, তাৰ পৰা আপোনাৰ কিছু কথা শুনিলো, শুনি পেলাই অলপ কিবা মানে কি বেয়া লাগিল। মই জানিব বিচাৰিছিলো, মানে কি আপোনাৰটো মই পঢ়িব বিচাৰিছিলো। মইতো কোনো অনুবাদ কৰাই নাই, মই অনুবাদ কৰা নাই নহয়। অনুবাদ কৰিছে আপোনালোকৰ ইছলামী সাহিত্য হেদায়তপুৰৰ পৰা কৰিছে, তাৰপিছত মৌলানা কৰিম কাশ্মীৰ এজনে কৰিছে, তাৰপিছত এই কি কয় কুৰাণ বোধ বুলি এজনে এইটো ইছলামী সাহিত্যৰ পৰা ওলাইছে। এনেকে যিকোনো কিতাপ পঢ়িলে হ'ল। কুৰাণখনত লিখা কোনো কুৰাণতে পৃথককে লিখা নাই, কিন্তু যিমান পাৰে পুৰণা ভাৰ্চন পঢ়িলে অলপমান বেছি বুজি পোৱাত সুবিধা হয়। নতুন নতুন ভাৰ্চন বিলাকত শব্দৰ অকনমান কৰিছে, খেল খেলিছে অকনমান। কৰবাত গৈ আছে নেকি? নাই, মই বিচনাৰ পৰা উঠিলো। মোৰ মানে কি আশা আছিল আপুনি যিখন কিতাপ পঢ়িছে সেইখনে মোক লাগিছিল। সেইখন ক'ত পাব? সেইখন পুৰণি কিতাপ কি হ'ল? নেক্সট আকৌ কথা পাতিম। ধন্যবাদ।